গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত এই 6 ঋতুৰ লগ খাপ খুৱাই প্ৰকৃতিয়ে নিজকে সলনি কৰে। ঋতু পৰিৱৰ্তনৰ লগে লগে পৰিৱৰ্তন হয় মানুহৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰো। হেমন্ত ঋতুৰ মোহনীয়া প্ৰকৃতিৰ সৌন্দৰ্যৰ সঙ্গে সঙ্গে দুগুণে সৌন্দৰ্যময় হৈ উঠে সোণাপুৰ। সোণাপুৰৰ পাহাৰীয়া অঞ্চলবোৰত এতিয়া সুমথিৰাৰ শোভা। সোণাপুৰৰ সোণ বুলি কোৱা এই সুমথিৰাৰ আছে সমগ্ৰ অসমতে এক সুকীয়া পৰিচয় তথা চাহিদা। এই সুকীয়া পৰিচয় আৰু ব্যাপক চাহিদাৰ ব্যৱসায়িক গুৰুত্বৰ বাবে ঋতুকালীন কৰ্মজীৱী মানুহৰ মাজলৈ আহি পৰে সুমথিৰাৰ ব্যৱসায়। তেওঁলোকে সোণাপুৰৰ সুমথিৰাক সমগ্ৰ অসমবাসীৰ মাজত বিয়পাই দিয়ে আৰু বিনিময়ত আহৰণ কৰে 2 পইচা। তেনে ঋতুকালীন ব্যৱসায়ীৰ উদাহৰণ সোণাপুৰৰ এইসকল পথ ব্যৱসায়ী। আপুনি যদি উজনিৰ পৰা গুৱাহাটীলৈ আহিছে অথবা গুৱাহাটীৰ পৰা উজনিলৈ গৈছে তেন্তে নিশ্চয় দেখিছে সোণাপুৰৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে অস্থায়ী টেবুল চকী বা অন্যান্য সা-সৰঞ্জাম লৈ সুমথিৰাৰে সজাই পৰাই ৰাজপথ সোণ-বৰণীয়া কৰি তোলা এইসকল পথ ব্যৱসায়ী। কথিত আছে ডিমৰীয়া ৰজাই এতোলা সোণ পুতি সোণাপুৰ নামকৰণ কৰিছিল এই ঠাই। সেই সোণাপুৰৰ একক আৰু অনন্য পৰিচয় হ'ল সোণাপুৰৰ সুমথিৰা। ভৌগোলিক পৰিৱেশ আৰু থলুৱা মাটিৰ গুণে সোণাপুৰৰ সুমথিৰাক কৰি তুলিছে আন ঠাইৰ সুমথিৰাতকৈ পৃথক আৰু সুস্বাদু। ভূটান বা অৰুণাচলৰ মিঠা আৰু কম ৰসৰ মঙহাল সুমথিৰাৰ পৰিৱৰ্তে সোণাপুৰৰ সুমথিৰাৰ সোৱাদ টেঙা মিঠা আৰু মঙহালৰ পৰিৱৰ্তে ই হ'ল তীব্ৰ ৰসাল। ঋতুকালীন ব্যৱসায়ী এইসকল মানুহে পথৰ কাষত সুমথিৰাৰ সুদৃশ্য আৰু দৃষ্টিনন্দন সজ্জাৰে আকৰ্ষিত কৰি আহিছে গ্ৰাহক ৰাইজক। সুমথিৰাৰ সমান্তৰালকৈ আনাৰস, বগৰী, ৰঙালাও, নাৰিকলৰ পৰা ডলা চালনীলৈকে সকলো